Hello everyone, hope you all are doing well. আৰু যোৱাকালি আমাৰ ITR পৰা এটা প্লান্টেশ্যন প্ৰগ্ৰাম ড্ৰাইভ কৰা হৈছিল আৰু এইটো হেল্প কৰিছিল আমাৰ ধুবুৰীত থকা ৰবিনহুড আৰ্মি নামৰ NGOটো এজনে আমাৰ ইউটিউবাৰ এজন আছে বিবেক জৈন ডাঙৰীয়া তেখেতে NGOটো মেনেজ কৰি আছে আৰু ল'ৰাবিলাক পুলিবিলাক লৈ আহিছিল আমাৰ ITI আৰু লগে লগে আমাৰ ITR ষ্টুডেণ্টবিলাকে সকলোৱে আমি লগে ভাগে ধৰি ষ্টাফ সকলোৱে মিলি আমি যোৱাকালি এই গছ ৰোৱা প্ৰগ্ৰাম কৰিছিলোঁ আৰু আপোনালোকে জানে গছ ৰোৱাটো ডাঙৰ কথা নহয় গছটো ৱেল মেইনটেইন কৰিব লাগে তাৰ কাৰণে আমি চেষ্টা কৰিম নেক্সট দিনাই আমি এইখিনি গোটেইখিনি আমি প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰিম আৰু জুবিন দাই প্ৰিফাৰ কৰিছিল নাহৰ ৰোৱাকে সেইকাৰণে আমি ইয়াতে নাহৰো বহুত কেইজোপা ৰুইছোঁ লগতে আমলখি দেৱদাৰু বকুল এইবোৰ গছ ৰুইছোঁ একদম ধুনীয়া এটা প্ৰগ্ৰাম শেষ হৈ গ'ল আৰু মানে লাষ্টত মই তাৰ পৰা এজোপা নাহৰ ঘৰতো লৈ গৈছিলোঁ আৰু ঘৰত লৈ যাই ৰুই দিছিলোঁ আৰু ইয়া আপোনালোকে যদি এনেকুৱা প্ৰগ্ৰাম কৰিব বিচাৰে ৰবিনহুড আৰ্মিক কল কৰিব ইহঁতে আপোনাক হেল্প কৰি দিব থেংক ইউ ফৰ ৱাচিং মাই ব্লগ আফটাৰ লং টাইম কিপ ৱাচিং এণ্ড কিপ এনজয়িং ইউৰ লাইফ